এই মুহূৰ্তত আমি আপোনাক লৈ যাব বিচাৰিছোঁ মুকালমুৱাৰ পূজাৰ প্ৰস্তুতি আপোনাক দেখুৱাব বিচাৰিছোঁ। সমগ্ৰ ৰাজ্যতে এতিয়া দুৰ্গা পূজাৰ ব্যাপক আনন্দ উৎসাহ দেখা গৈছে আৰু মই এই মুহূৰ্তত উপস্থিত আছোঁ বৰক্ষেত্ৰীৰ নৱৰাত্ৰি দুৰ্গা পূজা মণ্ডপত আৰু যিখন মণ্ডপত আজিৰ পৰা আৰম্ভ হৈছে দুৰ্গা পূজা আৰু সম্পূৰ্ণ ব্যতিক্ৰম ৰূপে আচলতে এইখন পূজাত তেওঁলোকে প্ৰতিবাৰে আয়োজন কৰে এই দুৰ্গা পূজা আৰু ইয়াতে বিভিন্ন ধৰণৰ বিশেষত্ব আচলতে দেখা যায়। কি বিশেষত্ব আছে আচলতে এইখন পূজাৰ আমি আয়োজক যি মণ্ডলী আছে তেওঁলোকৰ পৰা জানিবলৈ যত্ন কৰিম। দাদা ক'বচোন কি বিশেষত্ব আছে এই? প্ৰথমতে মই প্ৰাগ নিউজক ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু প্ৰাগ নিউজৰ জৰিয়তে গোটেই অসমবাসীকে মই দুৰ্গা পূজাৰ ওলগ জনালোঁ। লগতে অসমৰ বাহিৰত থকা আমাৰ বৰক্ষেত্ৰী নৱৰাত্ৰি দুৰ্গা পূজা 8 তাৰিখ অনুষ্ঠিত যিখন পূজা আমাৰ এই পূজাখনৰ বহু সদস্য কৰ্মসূত্ৰে অসমৰ বাহিৰতো আছে, তেওঁলোকৰ চুকে কোণে বহুত কৰ্মকৰ্তা আছে, তেওঁলোককো মই নিমন্ত্ৰণ জনাইছোঁ আৰু ধন্যবাদ জ্ঞাপন কৰিছোঁ। আমাৰ এইখন পূজাত এনেকুৱা এটা বিশেষত্ব আছে, যেতিয়া আমি জন্মৰ আগৰে পূজা এইখন, গতিকে আমি জন্ম পোৱাৰ পিছৰ যিখিনি জানো সেইখিনি আমি কৈছোঁ। আমি জনাত এইখন বৰক্ষেত্ৰী নৱৰাত্ৰি 9 দিনীয়া পূজা। ইয়াত বহুত ভক্তৰ সমাগম হয় আৰু ইয়াত এনেকুৱা এটা বিশেষত্ব আছে, এনেকুৱাও হয় যি কিছুমান মানুহে কিছুমান মনত ভাৱ লৈ ইয়াতে আহে। আৰু সেয়া আছিল মুকালমুৱাৰ পৰিৱেশ আৰু মুকালমুৱাৰ এইদৰে ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ দৰে পূজাৰ প্ৰস্তুতি তুংগত উঠা পৰিলক্ষিত হৈছে। সকলোৰে এইদৰে মৃন্ময় মূৰ্তিত শেষ পৰশ দিবলৈ আৰম্ভ কৰিছে।